নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আৰু মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰত ৰেচিপি এটা লৈ আহিছোঁ, পাৰৰ মাংস এটা ৰেচিপিটোনো কেনেকৈনো বনালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। তে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। মই মাংসখিনি বনাবলৈ মই গোটেই মছলাখিনি মই ইয়াতে লৈ লৈছোঁ। ইয়াতে কি লৈছোঁ মই আপোনালোকক দেখাই আছোঁ। মই ইয়াত আলু লৈ লৈছোঁ, মই এনেকৈ কাটি লৈছোঁ, আৰু পিঁয়াজো কাটি লৈছোঁ, আৰু ইয়াতে আদা নহৰু লৈ লৈছোঁ, আৰু শুকান জ্বলা লৈছোঁ, আৰু এইফালে জালুক আৰু জিৰা লৈছোঁ, গোটা জিৰা লৈছোঁ, আৰু 2 খিলা তেজপাত লৈছোঁ। এতিয়া মই গোটেই মছলাখিনি মই আলু আৰু তেজপাতখিনি বাহিৰে মই গোটেইখিনি মই একেলগে মই পেষ্ট কৰি লওঁ মই মিক্সিতে। এতিয়া পিঁয়াজ আধা দিম, আধাখিনি মই ৰাখি দিম। মই আৰু এতিয়া মছলাখিনি মই পেষ্ট কৰি লওঁ গোটেইখিনি। এইফালে এতিয়া মই গোটেইখিনি মছলাই মই পেষ্ট কৰি ল'লোঁ একেলগে, আৰু আধা পিঁয়াজ দিছোঁ, আধাখিনি মই ৰাখি দিছোঁ। ইফালে আছে মাংসখিনি মই ধুই কৰি ল'লোঁ। এতিয়া মই কেৰাহীখন মই গৰম কৰি ল'লোঁ। কেৰাহীখন গৰম হৈ গৈছেগৈ। ইয়াতে মই এতিয়া মিঠাতেল মই ঢালি দিম। মিঠাতেলখিনি গৰম হৈ গৈছেগৈ। এতিয়া ইয়াতে মই তেজপাত আৰু শুকান জ্বলা মই দি দিছোঁ, আৰু লগে লগে কেইটামান গোটা জিৰাও মই দি দিছোঁ। এতিয়া অলপ টাইমৰ পিছত মই এতিয়া পিঁয়াজখিনিও মই দি দিম। পিঁয়াজখিনি ধুনীয়া কৰি এতিয়া মই লৰাই লওঁ। পিঁয়াজখিনিও মোৰ ভাজা হৈ গৈছেগৈ। সেইখিনি বেছি কাঢ়া কৰিও নাভাজোঁ, এই জোখতে হৈ গৈছেগৈ। এতিয়া মই এই পেষ্ট কৰি ৰখা গোটেইখিনি মছলাই মই দি দিম। মছলাখিনি দিয়াৰ লগে লগে অলপ টাইম মই লৰাই ল'ম মছলাখিনি। এতিয়া মই মছলাখিনিত নিমখ মই দিম, আৰু অলপ হালধি দি দিম। নিমখ হালধিখিনি দিয়াৰ পিছত মই ধুনীয়া কৰি এতিয়া মছলাখিনি আৰু নিমখ হালধিখিনি মই মিলাই ল'ম। অলপ টাইম মছলাখিনি ভাজি লোৱাৰ পিছত ধুনীয়া কৰি মছলাখিনি ভাজা হৈ গৈছেগৈ। এতিয়া ইয়াতে মই মাংসখিনি মই দি দিম। মাংসখিনি দিয়াৰ পিছত মই ধুনীয়া কৰি মই মছলাখিনি আৰু মাংসখিনি মই মিলাই ল'ম। মাংসখিনি আৰু মছলাখিনি অলপ টাইম মই ভাজি ল'লোঁ। অলপ টাইম ভাজি লোৱাৰ পিছত এতিয়া কাটি ৰখা আলুখিনিও মই এতিয়া ইয়াতে দি দিম। আলুখিনি আৰু মাংসখিনি মই ধুনীয়া কৰি লৰাই মই এতিয়া মাংসখিনিৰ লগত আলুখিনি ধুনীয়া কৰি মই ভাজি লওঁ। মাংসখিনি আৰু আলুখিনি ধুনীয়া কৰি ভাজা হৈ গৈছেগৈ, দেখিছেনে? অলপ টাইম ভাজি লোৱাৰ পিছত ধুনীয়া কৰি ভাজা হৈ গৈছেগৈ। এতিয়া ইয়াতে মই পানী দি দিম। পানীখিনি দিয়াৰ পিছত মই ধুনীয়া কৰি মই লৰাই ল'ম অলপ। এতিয়া মই মাংসখিনি মই এতিয়া 10 মিনিট টাইম মই উতলিব দিম। এইফালে এতিয়া মোৰ ধুনীয়া কৰি মাংসখিনি হৈ গ'ল, আলুও সিজি গ'ল, মাংসও সিজি গ'ল। এতিয়া এইখিনি আৰু ৰান্ধিব লগা নহয়। আৰু এতিয়া মই ইয়াতে গৰম মছলা অলপ দি ধুনীয়া কৰি লৰাই মেলি মই এতিয়া মাংসখিনি মই নমাই দিম। মাংসখিনি নমাই কৰি মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। মোৰ মাংসখিনি ধুনীয়া কৰি হৈ গৈছেগৈ, আৰু নমাই লৈছোঁ, আৰু কি ধুনীয়া কালাৰ আহিছে, দেখিছেনে? আপোনালোকৰ মাংসখিনি ৰান্ধাত কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু নতুন যিসকল বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পুৰণা বন্ধু বান্ধৱীসকললৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ। এতিয়া যেনেকৈ মৰম ছাপোৰ্ট কৰি আছে আগলৈকো এনেকৈ মৰম ছাপোৰ্ট কৰি যাব বুলি আশা ৰাখিলোঁ। তে আজিলৈ ইমানেই। নেক্সট এটা নতুন ভিডিঅ' লগ পাম।